হেল্ল' এভৰিৱান এই ভিডিঅ'টো আছিলে আমি CTET দিবলৈ যোৱাৰ দিনাখনেই প্ৰথমতেই কৈছোঁ এই ভিডিঅ'টো কৰাৰ একমাত্ৰ কাৰণ আছিলে যাতে এটা মেমৰি হিচাপে থাকি যায় এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় গাৰ্জেন নোহোৱাকৈ লগৰখিনিৰ লগতে ইমান দূৰলৈ অকলে যোৱাটো আৰু সেইবাবে মই এইটো ভিডিঅ' কৰি ৰাখিলোঁ আমি 6:30 মানত গোটেইকেইটা জামুগুৰিৰ পৰা বিশ্বনাথ চাৰিআলিলৈ গৈছিলোঁ কাৰণ আমি বিশ্বনাথ চাৰিআলি ষ্টেচনত উঠিম আমাৰ ট্ৰেইন যিহেতু 11টা বজাত আছিলে সেইবাবে আমি এতিয়া অকণমান কিবাকিবি দুটামান বস্তু কিনি ল'লোঁ আৰু তাৰ পাছতে আমি কিবা এটা খাই মেলি আকৌ আমি ট্ৰেইন ষ্টেচনলৈ গৈছিলোঁ আমি চাহ খোৱাৰ পাছত এতিয়া ভাত খালোঁ তাৰ পাছতে আমি গোটেইকেইটা আমি ষ্টেচন পাওঁতে তেনেকৈ ইমান মানুহ নাছিলে লাহে লাহে বহুতখিনি হৈ গ'লগৈ মানে বেছিখিনি এক্সাম দিব যোৱা ষ্টুডেণ্টে আছিলে আৰু গাৰ্জেন আছিলে আমি যিহেতু সোনকালেই ভাত খাই দিলোঁ সেইবাবে ৰাতি ভোক লাগিলে কিবা খাবৰ কাৰণে দুটামান কিনি ল'লোঁ কেক চেক আমাৰ বিশ্বনাথ চাৰিআলি ডায়েটৰ 90% ষ্টুডেণ্টে আহিছে এক্সাম দিবলৈ জুনিয়ৰ ছিনিয়ৰ মিলাই পেলাই সেইবাবে গোটেইখিনি লগ হৈ আমি পূৰা গ্ৰুপ ডিছকাশ্যন কৰিলোঁ অলপ সময় ট্ৰেইন অহালে আৰু ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল তাৰপাছত আমি গোটেইকেইটা জল্দিকৈ ট্ৰেইনত উঠিলোঁগৈ আৰু মানে ক'ব গ'লে আমাৰ 3টামান ডবা আমাৰ ষ্টুডেণ্টখিনি আছিলে সেইকাৰণে আমি পুৰা ঘূৰি আছিলোঁ তোমালোকৰ অলপ ফিলিংবিলাক কৈ দিয়াচোন হেল্ল' তোমালোকৰ অলপ অনুভৱবিলাক বহুত ভাল লাগিছে নাজানো কিন্তু গৈ ভাল লাগিছে গুড খুব এতিয়া বাইহঁতে কাপোৰ চাপোৰ লৈ আহিছে ফুল প্ৰিপাৰেশ্যন জম্মু কাশ্মীৰৰ এইটো ফেমাছ আছে মাছ যোনটো বনাই যে মাষ্টাৰ্ড অইল মাছেদি ওলোৱা তেল ভালকে লগালা নাই পলাছা ঐ টিপন লগালা নাই ভাল ইয়াত নাই কিয় ট্ৰেইনত বগৰীও খাইছোঁ এইফালে টেঙা কাটি আছে চাব পাৰে আপোনালোকে বাইদেউহঁতে ৰাতি বাজিছে 12:04 আৰু আমি টেঙা খাই আছোঁ সেইদিনাখন আমি যাওঁতে সঁচাকৈ ক'ব গ'লে কোনোতো অকণমানো শুব নাপালোঁ মানে কোনোবা যদি অকণমান শুৱেও ইটোৱে সিটোৱে হাঁহি কৰি কথা পাতি জগাই দিয়ে তেনেকৈ আমাৰ গোটেই ৰাতিটো পাৰ হৈ গ'ল কিবা কিবি খাই কৰি আৰু এতিয়া বাজিছে 3:30 এইটো কামাখ্যা ষ্টেচন গ'লো আৰু 4টা বজাৰ পৰিৱেশ पहुंच गया स्टेशन पहुंच गया गुवाहाटी स्टेशन पल्टन बाजार में ইয়াৰ পিছত আমি গোটেইখিনি অলপ বেলেগ হৈ গ'লোঁ মানে কিছুমান ৰুম ল'লে ৰুমত গ'ল বা আন কিছুমান কাৰোবাৰ ঘৰত গ'ল এনেকৈ কিন্তু আমি কেইটামান মানে ক'তো যোৱা নাই আমি ইয়াতে থাকিলোঁ যিহেতু আমাৰ এক্সাম সোনকালেই আছিলে সেইবাবে আমি তেনেকৈ ক'তো নগ'লোঁ ইয়াতে থাকিলোঁ মানে আমি মানে ষ্টেচনতে থকা AC ৱেইটিং হলতে গোটেইকেইটা ৰৈ দিলোঁ মানে তাতে আমি ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ সব CTET দিব আহিছে আমি CTET দিব আহিছোঁ কিন্তু পঢ়া শুনা একো হোৱা নাই আমি পাইছোঁ দেই একেলগে কৰিছোঁ মই সেম স্কুল কিন্তু একো নাজানো
এয়াৰ ষ্টেচনত থকা ৱেইটিং হলটো সঁচাকৈ বহুত সুবিধাজনক আছিলে যিসকল আহিছে তেওঁলোকেতো জানেই যিসকল অহা নাই তেওঁলোকৰ বাবে কৈছোঁ মানে ইয়াত ধুনীয়াকৈ লেডিজ আৰু জেমছৰ এক্সট্ৰাকৈ আছিলে আপোনালোকে আৰু একেবাৰে কম খৰচতে হয় মানে মাত্ৰ 20 টকা লৈছিলে আৰু 20 টকাতে আমি ধুনীয়াকৈ গা ধুই পূৰা ফ্ৰেছ হৈ আৰু তাতে মোবাইল চোবাইল চাৰ্জত লগাই অলপ সময় ৰেষ্ট কৰিলোঁ অলপ মানে বেছি সময় আৰু যিহেতু আমি গোটেই ৰাতিটো শোৱা নাছিলোঁ যেতিয়া অকণমান ৰেষ্ট কৰি দিলোঁ অকণমান মানে ভাল লাগি গ'ল আৰু তাৰপাছতে আমি আকৌ আহিলোঁ কিবা এটা খাবলৈ कभी कभी वीडियो बनाने से भी बदल जाता है अगर इन्फ्लुएंसर बन गया तो ऑनलाइन में भी बहुत ज़्यादा पैसा आता है ফিলিং বহুত ভাল ৰাতিপুৱা 5:30 আমি খোজকাঢ়ি ঘূৰি 5:30 আমি এতিয়া খোজকাঢ়ি ঘূৰি ফুৰিছোঁ সন্ধানত ঘূৰি ফুৰিছোঁ তেনেকৈ খাবলৈ একো নহ'লে মানে আমাৰ সময় হৈ গ'ল যাবলৈ সেইবাবে চাহেকে খালে যোনে যেনেকৈ খায় মই চাহো নাখালোঁ মানে চাহ নাখাওঁ ৰাতিপুৱা আমাৰ এতিয়া এক্সাম ব্ৰেক হৈছে আমি গোটেইখিনি খাই মেলি বহি আছোঁ ছাৰ আমাৰ এক্সাম খতম হৈ গ'ল দাদাজনে চিপছ দিছে আমি ৰখি থকাৰ কাৰণে বহুত টাইম হ'ল মানে ধেৰ দিছে থেংক ইউ ইফালে দাদাক गाइस एग्ज़ाम को फाल के इधर सब ने एग्ज़ाम ख़त्म करके जुम्पिता ने डिसाइड कर लिया कि वो सिर्फ ऑटो के लायक ही है सिर्फ ऑटो चलाएगी हाँ और वो फ़ोन पे बातें करेगी तुम क्या करोगे क्या अभी हाँ। अभी जोर से भूख लगा है प्लान बी क्या है हाँ प्लान बी प्लान क्या भी प्लान भी नहीं है सीटेट ही पास करेंगे तुम्हारा प्लान बी क्या है नहीं प्लान भी है तुम्हारा प्लान बी क्या है हेलो मिस्टर प्लान बी क्या है हैंडीमैन है तो इस टमटम का चलो मैं खाऊंगी पीऊंगी और मस्त सोऊंगी और मोटा होंगी हाँ मोटापा तो नहीं होगा उसकी उम्मीद नहीं है मैंने छोड़ दी वो उम्मीद গুড बाय গুৱাহাটী ট্ৰেফিক আমাৰ যিহেতু 5টালৈকে এক্সাম আছিলে সেইবাবে আমি ক'তো যোৱা বা একো কৰা নহ'লে ডাইৰেক্ট আকৌ আমি ষ্টেচনলৈকে আহিব লগা হ'ল কিবা খাবৰ বাবে মানে ৰাতিপুৱাৰ পৰা তেনেকৈ একো খোৱা নাই বেলেগ ভোক লাগিছে চবৰে আৰু আহি পূৰা চবেই চিকেন থালি খাই দিলোঁ ইয়াতে মানে চবেই বেলেগ বেলেগ এক্সাম চেণ্টাৰৰ পৰা আহি গোটেইখিনি লগ হৈ গ'লোঁ আৰু बहुत भूख लगे से ढुके दिन मोबाइल के एग्जाम दिसो एकदम पास न होवे আমি ব্লগত নাই দেখোন এইটো কিন্তু বেয়া লগা নাই ভাত খোৱাৰ পাছত চব আকৌ অকণমান ইফাল সিফালে গ'ল মোৰ ইমান ভাগৰ লাগিলে মানে ভৰি বিষালে সেইবাবে মই ৱেইটিং হলতে অলপ সময় ৰেষ্ট কৰিলোঁ মোবাইল চাৰ্জত লগালোঁ চবখিনি যাবলৈ অঞ্জু চিন্তাত মগ্ন পল্লৱী अरे दुख के साथ हंस रही हूँ क्यों क्या हुआ আমাৰ ট্ৰেইনখন পূৰা 1 ঘণ্টা লেটকৈ আহিলে মানে 12টা বজাত আহিছে ৰখি মানে অৱস্থা বেয়া হৈ গ'ল আৰু গোটেই ৰাতিটো ট্ৰেইন জাৰ্ণি কৰি টোপনি খতি তাৰপাছত আকৌ গোটেই দিনটো 5টালৈকে এক্সাম দি মানে আমাৰ কাৰোৰ আৰু মানে জোচ নোহোৱা হৈ গ'লগৈ ট্ৰেইনত উঠাৰ পাছত চবেই মানে যোনে যেনেকৈ পাৰে শুই গ'লগৈ আৰু আমাৰ চবৰে হৈ গ'ল এতিয়া গোটেইকেইটা আমি ঘৰলৈ আহি আছোঁ গন্তব্যস্থান পাই গ'লোহি আমাৰ শুম এতিয়া বহুত ভাগৰ ৰাতিপুৱা বিশ্বনাথ চাৰিআলি ষ্টেচনত আমি আকৌ ইয়াত সেই ব্ৰাছ চাৰ্ছ কৰি অলপ ফ্ৰেছ হৈ ল'লোঁ তাৰপাছতে আমি আকৌ চাহ অকণমান খাই ঘৰলৈ বুলি গুচি আহিলোঁ এই গোটেই জাৰ্ণিটোত সঁচাকৈ ক'বলৈ গ'লে বহুত বেছি ভাল লাগিলে কিয়নো এনেকৈ আৰু যে আমি নেক্সট বাৰ যাব পাৰিম সেইটো চাগে সম্ভৱ নহয় চাবলৈ গ'লে এইটো তেনেকুৱা ইমান কথা নহয় কিয়নো মোৰ এজৰ বহুতখিনি ল'ৰা ছোৱালীয়ে বহুত অকলেই জাৰ্ণি কৰিছে কিন্তু মোৰ যিহেতু ঘৰৰ মানুহে তেনেকৈ এৰি নিদিয়ে সেইবাবে এইবাৰ ফাৰ্ষ্ট আহি পেলাই মোৰ যথেষ্ট ভাল লাগিল আৰু নতুন অভিজ্ঞতা কিছুমান হ'ল বাকী এক্সাম আৰু ঠিকেই গ'ল এবাৰেই ফাৰ্ষ্ট টাইম দিছোঁ আমি আৰু সেইবাবে চাওঁ আৰু কি হয় ৰিজাল্ট মই মানে বিশেষকৈ মেমৰিখিনিৰ কাৰণে ভিডিঅ'টো কৰিছিলোঁ আকৌ লগ পাম বাই